আজি ঘৰৰ বহুত কাম কৰিলোঁ, আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, কিন্তু ভিডিঅ' বনোৱা মানুহ নাই। মইতো কাম কৰি আছিলোঁ ন, সেইকাৰণে ভিডিঅ' কৰা মানুহ নাপালোঁ। আৰু এতিয়া ঘৰৰ কামখিনি কৰি গা পা ধুই উঠি এতিয়া কি দেখাম কি নেদেখাম মানে লাগি আছে আপোনালোকক। এতিয়া এন্ধাৰো হৈ গ'ল, মানে দেখাব লাগে একো নাই। চ' সেইটো ভাবিছোঁ যে কিন্তু ধুনীয়া আকাশটো চাবচোন, আকাশখন ইমান ধুনীয়া হৈছে, ৰঙীন হৈছে। এটা যেন কি প্ৰাকৃতিক দৃশ্য যেন হৈছে, ইমান ধুনীয়া লাগিছে। ভাবিলোঁ যে যিখিনি যেনেকুৱা পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। জুম বেছি নহয় চাগে, তথাপি এইটো চাইছে না কি ধুনীয়া। এইফালে চাই একদম চাফা, এইখিনি ইমান ধুনীয়া হৈছে যে আপোনালোকে চাব পাৰে। বেছি জুম কৰা নাই, কাৰণ ফাটি যাব বেছি জুম কৰিলে, এডিট চেডিট কৰিব নোৱাৰোঁ। চাই লওক ইমান ধুনীয়া আকাশখন আজি ৰঙীন হৈ ফুটিছে। চ' সন্ধিয়াও হৈছে আৰু পোকটো বেছি হৈ গৈছে, মানে বৰষুণ দিয়ে নেকি ৰাতি, হিচাপে বেছি একো দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। একো নাই, মই নেক্সট ভিডিঅ' অহাকালি যোনটো ভিডিঅ' বনাম সেইটো আপোনালোকক ভালকৈ ধুনীয়া এটা প্লেচ আপোনালোকক দেখুৱাবলৈ কাৰণে মই চেষ্টা কৰিম। আপোনালোকে লাগি থাকিব আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ। চেষ্টা কৰি আছোঁ মই, আপোনালোকক যিখিনি দেখুৱাই আছোঁ সকলো বস্তু ৰিয়েল হয়। অকণমানো কাটিং নাই, অকণমানো আপোনালোকৰ এডিটিং নাই, একদম ৰিয়েল বস্তু দেখুৱাই আছোঁ মই আপোনালোকক। এইটো চাইছে ধুনীয়া একদম, মানে অকণমানো নাকাটো মই ভিডিঅ'বোৰ। যেনেকৈ পাৰোঁ, মোৰ কথা ভুল হৈছে নে কি হৈছে, কথা স্পষ্ট হৈছে কি হোৱা নাই, এইবোৰ মই একো এডিটিং নকৰোঁ, কাৰণ যেনেকুৱা আছে তেনেকুৱাই মই কৰি আছোঁ। লোকেল ভিডিঅ' বুজিছে, সেইকাৰণে যেনেকুৱা আছে তেনেকুৱাই বনাই আছোঁ। চাওক ফালে পূৰা আন্ধাৰ হৈ গৈছে, আপোনালোকে চাব এইটো ৰাস্তা হয়, ফুল আন্ধাৰ হৈছে। আপোনালোকে ভাবিব যে নাই এনেই কৈছে, কিন্তু সঁচাকৈ বহুত আন্ধাৰ হৈছে, আপোনালোকে চাব পাৰে। একো নাই, অহাকালি আপোনালোকক ভাল প্লেচত এটা লৈ যাম, ভাল বস্তু দেখুৱাম। চ' এইখিনি আজি আপোনালোক